আমাৰ নিচিনা দুখীয়া মানুহৰ বাবে এইবোৰ উৎসৱ নহয় ই মোৰ ধৰ্ম নষ্ট কৰিবলৈকে এইটো কাম কৰিছে সিহঁতক এশেকা নিদিলে আমাৰ ওপৰত জুলুমেই কৰি থাকিব এইবোৰ কৰিবলৈ ইহঁতক ওপৰৰ পৰাই নিৰ্দেশ দিয়ে মই কিন্তু আপোনাক এনেকুৱা মানুহ বুলি ভবা নাছিলো মছলা নিউজ এইবাৰ দেখোন চৰকাৰে সকলোৰে ঘৰে ঘৰে পতাকা উত্তোলন কৰিব দিছে আমাৰ পাপাই ডাঙৰ পতাকা এখন আনিছে এবাৰ চৰকাৰে 15 আগষ্টৰ দিনা সকলোৰে ঘৰে ঘৰে পতাকা উত্তোলনৰ যি কাৰ্যসূচী হাতত লৈছে দেখা গৈছে যে নগৰ গাঁও সকলো দোকানতে কেৱল তিৰংগা পতাকাই ভৰি পৰিছে আপোনালোকে এইবোৰ কি কৈ আছে মই হলে একো বুজি পোৱা নাই কি যে ৰং সপোনৰ মাথোৰ সকলোৰে আপোন মাথোৰ এইবোৰ উৎসৱত কোনো ধনী দুখীয়া নাই চবে পাতিব পাৰে মই পতাকা উৰামে দে আকৌ পইচা